Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে এখন সৰু ৰচনা। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পণ্ডিত জৱাহৰলাল নেহৰু। আৰম্ভণি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী শিশুসকলৰ বাবে নেহৰু খুৰা বিশ্ববৰেণ্য নেতা পণ্ডিত জৱাহৰলাল নেহৰু আছিল আধুনিক ভাৰত নিৰ্মাতাসকলৰ অন্যতম। জৱাহৰ শব্দৰ অৰ্থ হীৰা বা মুকুতা। জন্ম বংশ পৰিচয় উত্তৰ প্ৰদেশৰ এলাহাবাদ নগৰত 1889 খ্ৰীষ্টৰ 14 নৱেম্বৰ তাৰিখে জৱাহৰলাল নেহৰুৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম পণ্ডিত মতিলাল নেহৰু আৰু মাকৰ নাম স্বৰূপৰাণী আছিল। তেওঁলোকৰ এলাহাবাদৰ ঘৰটোৰ নাম আছিল আনন্দ ভৱন। এই ঘৰটো দেশৰ ৰাইজৰ নামত দান দিছিল। 1916 খ্ৰীষ্টত নেহৰুৰ কমলাৰ লগত বিবাহ হৈছিল। তেওঁলোকৰ একমাত্ৰ সন্তান হ'ল ইন্দিৰা গান্ধী, ভাৰতৰ আন এগৰাকী প্ৰধানমন্ত্ৰী। শিক্ষা জৱাহৰলালৰ শিক্ষাৰম্ভ ঘৰতে হৈছিল। 15 বছৰ বয়সত অৰ্থাৎ 1905 খ্ৰীষ্টত পিতাকে লণ্ডনলৈ নি হেৰ' নামৰ স্কুলত ভৰ্তি কৰাইছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি ট্ৰিনিটি কলেজত ভৰ্তি হয়। সেই কলেজৰ পৰা সুখ্যাতিৰে বিজ্ঞানৰ 2য় শ্ৰেণীত সন্মানসহ BA পৰীক্ষাত উত্তীৰ্ণ হয়। একে সময়তে তেওঁ বেৰিষ্টাৰো হয়। কৰ্মজীৱন পণ্ডিত নেহৰুৱে 1922 খ্ৰীষ্টত ভাৰতলৈ ঘূৰি আহে। বিলাতৰ পৰা আহি তেওঁ গান্ধীজীৰ লগত মিলন হয় আৰু গান্ধীজীৰ মুক্তি আন্দোলনত সহযোগ কৰে। গান্ধী নেহৰুৰ মিলন মণিকাঞ্চন সংযোগৰ দৰে। আন্দোলনত লগাৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাসত থাকিবলগীয়া হৈছিল। স্বাধীনতা সংগ্ৰামী নেহৰুক কাৰাবাসে হতাশ কৰিব পৰা নাছিল। 1947 খ্ৰীষ্টৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হয়। জৱাহৰলাল নেহৰুক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰা হয়। প্ৰধানমন্ত্ৰী হিচাপে মৃত্যু পৰ্যন্ত তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল। নেহৰু স্বাধীন চিন্তা আৰু আধুনিক মনৰ অধিকাৰী আছিল। এখন সুস্থ সবল ভাৰতবৰ্ষ গঢ়ি তোলাই তেওঁৰ উদ্দেশ্য আছিল। দেশৰ উন্নতিৰ বাবে তেওঁ কেইবাটাও উল্লেখযোগ্য কাম কৰিছিল। ওচৰ চুবুৰীয়া দেশৰ সৈতে মিত্ৰতা স্থাপনৰ বাবে পঞ্চশীল নীতি প্ৰৱৰ্তন কৰিছিল। সাহিত্য কৰ্ম পণ্ডিত জৱাহৰলাল নেহৰু ৰাজনীতিজ্ঞই নহয়, এজন বিদ্বান সাহিত্যিকো আছিল। গ্ৰন্থ অধ্যয়ন তেওঁৰ অন্যতম নিত্যকৰ্ম আছিল। কাৰাবাসত থাকোঁতেও তেওঁ গ্ৰন্থ প্ৰবন্ধ লিখিহে সময় কটাইছিল। নেহৰুৱে লিখা গ্ৰন্থসমূহ হ'ল পিতাকে জীয়েকলৈ লিখা চিঠি, বিশ্ব ইতিহাসৰ জিলিকনি, আত্মজীৱনী, ভাৰত সম্ভেদ ইত্যাদি। তেওঁ এজন সুবক্তাও আছিল। মৃত্যু ভাৰতৰ প্ৰধানমন্ত্ৰী নেহৰুৰ 74 বছৰ বয়সত 1964 খ্ৰীষ্টৰ 27 মে তাৰিখে পৰলোক ঘটে। সামৰণি জৱাহৰলাল নেহৰু আছিল এগৰাকী প্ৰকৃত দেশসেৱক। ৰাজনৈতিক জীৱনৰ লগতে তেওঁ সামাজিক জীৱনতো সমানে পাৰদৰ্শিতা দেখুৱাব পাৰিছিল। তেওঁ এজন বিশ্বনেতা আছিল। শিশুসকল আছিল তেওঁৰ অতি মৰমৰ, সেয়েহে তেওঁক নেহৰু খুৰা বুলি কোৱা হৈছিল। তেওঁৰ জন্মদিন 14 নৱেম্বৰ শিশু দিৱস হিচাপে পালন কৰা হয়। ভাৰতবৰ্ষৰ সকলোৰে বাবে তেওঁ আদৰ্শৰ প্ৰতীক হৈ ৰ'ব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।